সকলো বৰ্তমান ভালে আছে নে? বুধান চিকা আন্ধাৰ ভিতৰত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া তেল ভৰাই লৈছোঁ আৰু তেল পিছত আহি ৰাতিপুৱা 5টা বাজিলে। ক'ত গৈ আছোঁ বিন্দাছ চাই থাকক, তেতিয়া গম পাই থাকিব। ভিডিঅ'টো একদম পূৰা মজা আছে, পূৰা এনজয় লওক। ব'লক আৰম্ভ কৰোঁ, দেৰি নকৰোঁ ভিডিঅ'টো। দেৰি নকৰোঁ আৰু চাই থাকক, ভিডিঅ'টো পূৰা মজা আছে। ব'লকচোন আৰম্ভ কৰোঁ। ক'ত গৈ আছোঁ, কেলৈ গৈ আছোঁ, একদম সকলো কথা ডিটেইল কৈ আছোঁ। তাত গৈ পিনি কৈ আছোঁ। এইটো চাই থাকক খালি ভিডিঅ'টো, একদম পূৰা মজা আছে। আজি ৰাতিপুৱা ফকাটিং পাই গ'লোঁ। ফকাটিং মালগুদামত এতিয়া এক পইণ্ট লাগি আছে। আমি এতিয়া আনলোড কৰিবলৈ আহি আছোঁ দেই। এতিয়া মই এইফালে চিচৌ আহিছে, মই আহিছোঁ, অলপ অভিলাষো আছে। বাকী মোৰ লগত থকাবোৰ কোন কোন আছে মই দেখাই আছোঁ। এইফালে দবা খোলাত ব্যস্ত হৈ আছে আৰু মই আছোঁ দবাৰ ভিতৰত এতিয়া বৰ্তমান। এফালে খুলিলেও দৰ্জাখন খোল নাখালে কাৰণে এনেকৈ ৰখি দিব লগা আছে। কাংকো বাকী ভালে আছা নহয়? ৰাতিপুৱা আহি গ'লোঁ। দবাৰ ভিতৰত সোমাই আছোঁ। দবা এক চাইড খালী হ'লে এইবোৰ চাউল দেখিছে নাই? চবফালে চাউল। দবা খালী কৰিবৰ কাৰণে ৰখি আছোঁ। গাড়ী লগালে আনলোড কৰিম আৰু বৰ্তমান আহি আছোঁ। ৰাতিপুৱাই কৈছিলোঁ ক'ত গৈ আছোঁ, কি কথা সেইকাৰণে ডিটেইল কৈ আছোঁ যে ৰেক লাগিছে। ৰেক পইণ্টত আছোঁ এতিয়া নমাবৰ কাৰণে। চাউল আহিছে আজি, চাউল নমাবৰ কাৰণে আহিছোঁ। ফকাটিং মাল গুদামত আহিছোঁ। মোৰ লগত আছিলে কোন কোন আপোনালোকক দেখাই আছোঁ সম্পূৰ্ণ। চাই থাকক, ভিডিঅ'টো পূৰা মজা আছে। এনজয় লওক। এটা দবাত কিমানকৈ আহে ডিটেইল কৈ আছোঁ। পূৰা এটা দবাত আহে পূৰা 1200 পেকেট। 1200 পেকেট আনলোড কৰিব লাগিব আমি 10টাই। গৈ নি আছে দেই। বাকী আমাৰ বৰাবৰ চলি আছে। সেইফালে নামটো কি আছিলে পাহৰিল ন? দেৱকান্ত শইকীয়া। এইফালে আমাৰ বুলবুল দা। বাকী দিগন্ত দা নহয় জানো? সেইফালে কাংকু। এয়া বস্তা ল'ব লৈছোঁ। কি কৰিবা, চেণ্ট্ৰেলৰ মাল গুদামো কাম চিফ্টিং হোৱাৰ পিছত আমি এনেকৈ বস্তা লৈ ধুনীয়াকৈ গৈ থাকিব লৈছোঁ। অকল এয়া তলত ৰখি আছে, পিছত আহিব লাষ্টত দবা খালী কৰাৰ পিছত। 250 পেকেট ঠাই পঠিয়াইছোঁ। এতিয়া 2 নম্বৰ গাড়ী লগাবৰ কাৰণে গাড়ী আহি পোৱাহি নাই। আমি এতিয়া ৰখি আছোঁ গোটেইকেইজন। কেইটা আছোঁ আমি? 8জন ক'ত গ'ল বাকী? নাই 7টাই আছে। 7টা আছে বিশেষকৈ গাড়ী পঠিয়াইছোঁ আৰু ছেকেণ্ড 2 নম্বৰ গাড়ী তাৰমানে গাড়ী আহি পোৱাহি নাই, ৰখি আছোঁ। ফকাটিং ৰেলৱে মাল গুদামত এতিয়া উপস্থিত আছোঁ আমি। আজিৰ পৰা চিফ্টিং হৈছে আৰু বিশেষকৈ কৰি আছোঁ আৰু মনটো ভাল লাগিছে লাহে লাহে নে? আৰু এইফালে আমি 45 পেকেট উঠাই থৈছিলোঁ তাত, আৰু এইপিনে ল'ৰাই আছে নাই হোৱাকৈ বৰ্তমান। আমাৰখন গৈছে, এখন 350 পেকেট যাবতো, সেইকাৰণে দেৰি হৈছে অলপ। ইয়াত এইখন গাড়ী একদম লাইন লাগি আছে পূৰা। হৈ গ'ল নেকি এখন গাড়ী লোড কৰি? হৈ গ'ল 2খন লোড কৰি হৈ গ'ল। আমাৰ গাড়ীয়ে নাই, সেইকাৰণে ৰখি আছোঁ। আহি আছে দেখিছে ধুনীয়া আছে। এতিয়া আহি পানি গাড়ী লোড কৰি হৈ গ'ল আৰু গাড়ী অহা নাই কাৰণে এতিয়া ডালনাপত ধুই আছোঁ। আহি পানি কিনাৰতে ফকাটিঙৰ পৰা আহি থাকোঁতে এতিয়া বাটতে পালোঁ ল'ৰা ছোৱালী কেইটামান অলপ হানি কৰি অৱস্থা নাইকিয়া কৰিলে আমাক। ফকুৱা কালি খেলা নাছিলোঁ হ'লে খেলিলোঁ। এতিয়া আৰু খাবলৈ ৰৈছোঁ ইয়াত 8গাঁও চাৰিআলিত।